কাকো কৰে নিমন্ত্ৰণ সভাৰ ভিতৰে আনে শংকৰ ধেনুবান ও যেহিজনে মৎস্যক ও ভেদিতে পাৰে ও সেইজনে দুৰ্পতিক লভিবে নিশ্চয় ও ভীষ্ম দুৰ্নৌ আদি কৰি কৰ্ণ বীৰগণ ও ভেদিতে নোৱাৰিলে সেই মৎস্যকণ ও তাৰত পাছে লক্ষ্য ভেদ ধৰে ধনঞ্জয় ও দুৰ্পতিক পত্নী ৰূপে ও লভিলে নিশ্চয় ও পাছে কুৰু পাণ্ডৱৰ লগাইলে বিবাদ ও ভূমি ভাৰ হৰিবাক কৰিলে যুদ্ধ ভূমি ভাৰ কৰিলা উদ্ধাৰ ও এ